आसमान तुम्हारा, पहाड़ मेरे, रास्ते तुम्हारे, नदियां मेरी, झरने तुम्हारे। नहीं नहीं, रहने दो, इनको भी बांट दिया तो सुकून कहाँ मिलेगा फिर। नमस्कार बंधुসকল, আজি ওলাই আহিছোঁ আমি কোভিড ভেকচিন ল'বলৈ আৰু ভেকচিনৰ কেম্প আছে ঢলপুৰ এম ভি স্কুল। আৰু আজি মোৰ লগত আহিছে ৰিপুঞ্জা শইকীয়া। এয়া মোৰতো মাস্ক নাই, মাস্কখন লগাই লওঁ, তাৰপৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। একেবাৰে খালী বুলিয়ে ক'ব লাগিব, যিহেতু লকডাউন চলি আছে। ঢলপুৰ এম ভি স্কুল, ভেকচিন দি আছে। আমাৰতো কুপন 100 কিমানত আছে, আমিতো বহুত দেৰি ৰ'ব লাগিব চাগে। আমি আহি পালোহি ঢলপুৰ এম ভি স্কুল, আৰু আমি এতিয়া ৰৈ আছোঁ ক'ভিড টেষ্ট কৰিবৰ কাৰণে। ক'ভিড টেষ্ট কৰিবৰ কাৰণে আমি ৰৈ আছোঁ, কিন্তু আমাৰ কুপনৰ সংখ্যা বহুত। এতিয়া কৰি আছে 56, আৰু কি হয় দেখা যাব। ভেকচিন ল'বলৈ আহিছোঁ, লৈ যাম বাৰু। এইবোৰ হৈছে ক'ভিড টেষ্ট কৰা লাইন। এওঁলোক ক'ভিড টেষ্ট কৰিবলৈ ৰৈ আছে। ক'ভিড টেষ্ট কৰাৰ পাছত হ'ব ইয়াত ভেকচিন হ'ব। সেই লাইনতে ৰৈ আছোঁ মই। দেৰি আছে অলপমান, হ'লেও লাইন পাতিবতো লাগিবই ন। ৰিপন, ভেকচিন ল'বলৈ আহি দিনটো কেনেকুৱা, বৰবাদ হ'লনে? বহুত বেয়া। আহি আমাৰ সখীক লগ পালোঁ, ভাল হাই ছেকেণ্ডেৰী মমো জ্যোতি। কিমান সময়ত আহিলা? ক'ভিড টেষ্ট কৰালা? আহি পেলাই ক'ভিড টেষ্ট কৰি বহি আছোঁ ফেনৰ তলত, গৰম বহুত। এয়া মমো, এইটো এনেই আহি দিন বৰবাদ হৈ গ'ল। নাম মাতিব যাম, তেনেকৈ বহি আছোঁ আৰু। আমনি পাই এজনে বাতৰি চাই গৈছে, বহি বহি আমনি পাই বাতৰি চাই আছে। আমনি লাগিছে নাই থাকি? লাগিছে তামাম আমনি, আৰু ৰাতিপুৱাৰ পৰা আছোঁ, একো নোখোৱা নহয়। ফাইনেলি আমি ভেকচিন পালোঁ, আৰু ভেকচিন লৈ এয়া ওলাই আহিছোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। पहाड़ मेरे, रास्ते तुम्हारे, नदियां मेरी, झरने तुम्हारे। नहीं नहीं, रहने दो, इनको भी बांट दिया तो
सुकून कहाँ मिलेगा फिर। इन वादियों में टकरा चुके हैं हमसे मुसाफिर।